নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছিলো 2018 চনৰ পেপাৰখন ইউপিৰ পেপাৰখন আৰু প্ৰথম প্ৰশ্নকেইটা পেডাগজিৰ কুৱেশ্যন কেইটা শেষ হৈছে আৰু আজি বাকি থকা প্ৰশ্নকেইটা আলোচনা কৰিবলৈ ওলাইছো 104 নম্বৰ কুৱেশ্যন ভাষা শিক্ষণত আগমনাত্মক পদ্ধতি ইন্ডাক্টিভ মেথডৰ এটা সুবিধা হৈছে ইয়াতে ইন্ডাক্টিভ মেথড হৈছে এনেকুৱা এটা মেথড যেটো কিবা এটা বিষয় শিকোৱাৰ আগতে প্ৰথমে উদাহৰণ দি লোৱা হয় উদাহৰণ দিয়াৰ পিছত শেষত সূত্ৰটো প্ৰদান কৰে এতিয়া ইয়াত সুধিছে এই পদ্ধতিটোৰ সুবিধা কি হ'ব পাৰে অপচন 1 আছে ছাত্ৰ-ছাত্ৰীয়ে কম সময়তে বেছি কথা শিকিব পাৰে অপচন 2 ছাত্ৰ-ছাত্ৰীয়ে হোমৱৰ্ক কৰিবলগীয়া নহয় অপচন 3 ছাত্ৰ-ছাত্ৰীৰ মাজত মুখস্থ কৰাৰ অভ্যাস গঢ় নলয় আৰু অপচন 4 শ্ৰেণীকোঠাত অনুশাসন বৰ্তি থাকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 4 ছাত্ৰ-ছাত্ৰীৰ মাজত মুখস্থৰ অভ্যাস গঢ় নলয় কাৰণ প্ৰথমে কথাখিনি বুজাই দিয়া হয় বুজি পোৱাৰ পাছত নিজে ক'ব বা লিখিব পৰা হয় মুখস্থৰ প্ৰয়োজন নহয় 105 নম্বৰ কুৱেশ্যন কোন ধৰণৰ অভিব্যক্তি আৰু মত প্ৰকাশৰ কাৰণে ভাষা আটাইতকৈ উৎকৃষ্ট মাধ্যম বিনিময় তথা আদান প্ৰদান প্ৰচাৰ প্ৰসাৰ সংগ আৰু ওপৰৰ আটাইকেইটা মানুহে নিজৰ ভাৱ অনুভূতি আদান প্ৰদান কৰিবলৈ ভাষাকে উৎকৃষ্ট মাধ্যম হিচাপে ব্যৱহাৰ কৰে কাৰণ ভাষাৰ জৰিয়তে নিজকে প্ৰকাশ কৰাত সহজ আৰু সুবিধাজনক হয় বাকি প্ৰচাৰ প্ৰসাৰ বা সংগ এইবোৰ অভিনয় আহিলা এইবোৰৰ জৰিয়তেও প্ৰকাশ কৰিব পাৰি গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন 1 বিনিময় তথা আদান 106 নম্বৰ কুৱেশ্যন ভাৰতীয় শিশু এটাই কি ভাষা শিকাটো প্ৰয়োজনীয় 1 আছে যিকোনো তিনিটা ভাষা 2 মাতৃভাষা 3 মাতৃভাষা আৰু এটা আঞ্চলিক ভাষা 4 মাতৃভাষা আৰু ইংৰাজী ভাৰতীয় শিক্ষা ব্যৱস্থাত এটা 3 লেংগুৱেজ ফৰ্মুলা আছে য'ত উল্লেখ আছে যে ভাৰতৰ শিশু এজনে ফাৰ্ষ্ট লেংগুৱেজ ছেকেণ্ড লেংগুৱেজ আৰু থাৰ্ড লেংগুৱেজ তিনিটা ভাষা শিকাটো প্ৰয়োজন সেয়ে শুদ্ধ উত্তৰটো হ'ব অপচন 1 যিকোনো তিনিটা ভাষা অৱশ্যে কোনটো ফাৰ্ষ্ট লেংগুৱেজ হ'ব লাগিব কোনটো ছেকেণ্ড লেংগুৱেজ হ'ব লাগিব তাত কোনো ধৰাবন্ধা নিয়ম নাই ঠাই অনুসৰি সকলোৰে বেলেগ বেলেগ ভাষা হ'ব পাৰে 107 নম্বৰ কুৱেশ্যন সামগ্ৰিক বা সমাৱেশী শ্ৰেণীকোঠা এটাত ভাষা শিক্ষণৰ প্ৰত্যাহ্বান কি হ'ব পাৰে ইনক্লুচিভ ক্লাছৰুম হ'ল এনেকুৱা এটা ক্লাছৰুম য'ত বিভিন্ন ধৰণৰ বিভিন্ন সমতাৰ ছাত্ৰ-ছাত্ৰী বা বিভিন্ন ভাষাৰ ছাত্ৰ-ছাত্ৰী একেলগে থাকে এই ক্লাছৰুমৰ অসুবিধা কি হ'ব পাৰে বুলি সুধিছে অপচন 1 আছে ছাত্ৰ-ছাত্ৰীসকলৰ ৰাপ বা ৰুচিৰ অসমতা অপচন 2 ভাষা শিক্ষণৰ উপযুক্ত পৰিৱেশ ৰচনাত অপাৰগতা অপচন 3 উপযুক্ত শিক্ষণ সামগ্ৰীৰ অভাৱ আৰু অপচন 4 ছাত্ৰ-ছাত্ৰীসকলৰ যোগ্যতাৰ অসমতা ছাত্ৰ-ছাত্ৰীৰ যোগ্যতা বা ৰুচিৰ অসমতা কেতিয়াও প্ৰত্যাহ্বান হিচাপে ধৰিব নালাগে সেয়াটো এটা স্বাভাৱিক অৱস্থা হয় বংশগত কাৰণতেই হওক বা পৰিৱেশৰ প্ৰভাৱতেই হওক সকলোৰে যোগ্যতা আৰু ৰুচি বেলেগ হ'ব পাৰে তাত কোনো সমস্যা নাই সমস্যাটো হ'ল তেওঁলোকৰ সমস্যাবোৰ বিচাৰি উলিয়াই আৰু ৰুচি অভিৰুচিসমূহ জানিবলৈ চেষ্টা কৰি সেইমতে উপযুক্ত সুবিধা কৰি দিব নোৱাৰাটো বা এটা পৰিৱেশ সৃষ্টি কৰি দিব নোৱাৰাটো গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন 2 ভাষা শিক্ষণৰ উপযুক্ত পৰিৱেশ ৰচনাত অপাৰগতা 108 নম্বৰ কুৱেশ্যন তলত উল্লেখ কৰা কোনটো মাতৃভাষা শিক্ষণৰ জ্ঞানৰ উদ্দেশ্য নহয় 1 ভাষাটোত বিভিন্ন ধৰণৰ লিখনৰ জ্ঞান লাভ কৰা 2 ভাষাৰ উপাদানৰ পৰ্যাপ্ত জ্ঞান লাভ কৰা 3 বিষয়বস্তুৰ জ্ঞান লাভ কৰা আৰু 4 উচ্চাৰণৰ জ্ঞান লাভ কৰা আমি যিটো ভাষা সদায় ব্যৱহাৰ কৰি থাকোঁ সদায় শুনি থাকোঁ ঘৰুৱা পৰিৱেশত সেইটোৱে মাতৃভাষাটো আমি কোনো অনুষ্ঠান প্ৰতিষ্ঠান বা কেতিয়াবা প্ৰয়োজন হ'লেহে ব্যৱহাৰ কৰিম বুলি নিশিকোঁ ভাষাটো শিকাৰ উদ্দেশ্য হ'ল দৈনন্দিন সন্মুখীন হোৱা যিকোনো বিষয়বস্তুৰ জ্ঞান লাভ কৰা সেই বিষয়ে জনা ভাষাৰ উপাদান যেনে বাক্য শব্দধ্বনি এইবোৰ বুজি পোৱা ব্যৱহাৰ কৰিব জনা বা মুখেৰে কৈ পঢ়ি প্ৰকাশ কৰাৰ দৰে লিখনৰ জ্ঞানো লাভ কৰা কিন্তু মাতৃভাষাৰ প্ৰধান উদ্দেশ্য উচ্চাৰণৰ জ্ঞান লাভ কৰা নহয় যিকোনো ভাষাৰে উচ্চাৰণ শুদ্ধ হ'ব লাগে সঁচা কিন্তু মাতৃভাষা সকলোৰে আছে কোনোবা এজন ব্যক্তিয়ে মুখেৰে ভালকৈ উচ্চাৰণ কৰিব নোৱাৰিবও পাৰে তাত কোনো দুখ নাই মূল কথাটো হ'ল ভাষাটো বুজি পোৱাটো আৰু ভাষাটো জনাটো ভাষাটোৰ বিষয়ে জনাটো সেয়ে শুদ্ধ উত্তৰটো হ'ব অপচন 4 109 নম্বৰ কুৱেশ্যন তলত উল্লেখ কৰা কোনটো এটা শিক্ষণ পদ্ধতি ইয়াতে কেইটামান শিক্ষণ পদ্ধতি দিয়া আছে শিক্ষণৰ পদ্ধতি বহুত আছে সমস্যা অনুসৰি বা ব্যক্তি অনুসৰি বেলেগ বেলেগ পদ্ধতি প্ৰয়োগ কৰিব পাৰে এই গোটেই কেইটাও শিক্ষণৰ একোটা পদ্ধতিৰ ভিতৰতে পৰে গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন 4 ওপৰৰ আটাইকেইটা শিক্ষণ পদ্ধতি
110 নম্বৰ কুৱেশ্যন, ভাষা শিক্ষণত শ্ৰব্যদৃশ্য সামগ্ৰীসমূহ কিহৰ কাৰণে ব্যৱহৃত হয়? এই প্ৰশ্নটোৰ উত্তৰ কৰিবলৈ এটা উদাহৰণ দিছোঁ। ধৰা হ'ল আপুনি এটা শব্দৰ ধ্বনিসমূহ এটা এটাকৈ উচ্চাৰণ কৰিব পাৰে, কিন্তু মিলাই পঢ়িব পৰা নাই। তেতিয়া আনে পঢ়ি শুনালে বা অডিঅ' এটা শুনাই দিলে নিশ্চয় পঢ়িব পাৰিব। আকৌ ধৰা হ'ল এটা শব্দ লিখিব পৰা নাই, তেতিয়াও যদি বানানটো চাই লৈ উচ্চাৰণ কৰি দিয়া হয় তেতিয়াও নিশ্চয় আপুনি লিখিব পাৰিব। কাৰণ লিখা আৰু পঢ়াৰ ক্ষেত্ৰত উচ্চাৰণৰ জ্ঞান আগৰ পৰাই থাকে, কিন্তু যেতিয়া উচ্চাৰণটোকে কৰিব নোৱাৰিব তেতিয়া কেৱল আনে উচ্চাৰণ কৰি শুনাই দিলে আপোনাৰ মনত নাথাকিব, নাইবা শুনাই নিদিয়াকৈ কেৱল দেখাই দিলেও মনত নাথাকিব। বৰ্ণই হওক বা শব্দই হওক অডিঅ'টো শুনাই দিয়াৰ লগে লগে আক্ষৰিক আকাৰেও বা ছবি আকাৰেও হওক দেখুৱাই দিব লাগিব, তেতিয়াহে আপোনাৰ মনত থাকিব। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2, উচ্চাৰণ শুধৰাবলৈ শ্ৰব্য আৰু দৃশ্য সামগ্ৰীসমূহ প্ৰয়োজন হয়। 111 নম্বৰ কুৱেশ্যন, বিধানমূলক বা উপচাৰাত্মক শিক্ষণ পদ্ধতিয়ে কি কৰে? সমস্যাবোৰৰ কাৰণে ভাষা নীতি বা ভাষা সিদ্ধান্তৰ জ্ঞান প্ৰদান কৰে, সমস্যা নিশ্চিত কৰাৰ জটিলতা স্তৰ বৃদ্ধি কৰে, সমস্যা দূৰ কৰাত কৃতকাৰ্য কৰি তোলে আৰু সমস্যাবোৰ সানমিহলি ৰূপত পৰিৱেশন কৰে। উপচাৰাত্মক শিক্ষণ ইংৰাজীত কোৱা হয় ৰিমেডিয়েল টিচিং। ৰিমেডিয়েল টিচিঙত কি কৰা হয়? শিকাই থকা বিষয় এটা শিকাই হোৱাৰ পাছত ক'ৰবাত কিবা সমস্যা আছে নেকি বা দুৰ্বলতা থাকি গৈছে নেকি তাৰ ওপৰত ডায়েগনষ্টিক টেষ্ট কৰা হয়, আৰু যদি তেনেকুৱা সমস্যা পায় লগে লগে তাৰ সমাধান কৰাৰ চেষ্টা কৰা হয়। এনে কৰাৰ ফলত কিবা সমস্যা থাকিলে সকলো সমস্যাৰ সমাধান হয় আৰু ব্যৱস্থাটো সফল হৈ উঠে। সেয়ে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 3, সমস্যা দূৰ কৰাত কৃতকাৰ্য কৰি তোলে। এই পেপাৰখন আজিলৈ ইমানতে শেষ হ'ল। ধন্যবাদ।